নমস্কাৰ সকলোকে আৰু সুপ্ৰভাত নতুন বছৰৰ সকলোকে আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ মা কামাখ্যা মন্দিৰত গতিকে ভিডিঅ'টো আৰু এয়া জানুৱাৰীৰ 1 তাৰিখৰ দিনা ৰাতিপুৱা আমি 4মান বজাত ওলালোঁ মই প্ৰত্যেক বছৰে যাওঁ প্ৰত্যেক বছৰ মানে আজি 5-6 বছৰ ধৰি যাই আছোঁ আৰু ভৱিষ্যতেও মায়ে যদি নিয়ে যাম বুলি মনত আশা পুহি থাকোঁ গোটেই বছৰটোৰ ভাবি থাকোঁ যে 1 তাৰিখে যাম বুলি আৰু এয়া আহি পোৱাৰ পিছতে এটা আচৰিত দেখা পালোঁ যে আমি অহাৰ আগতেই এইবোৰ শ হাজাৰ মানুহ লাইনত ৰখি আছে আৰু এয়া ৰাতিপুৱাই গ'ল তেতিয়াও হাজাৰ শ মানুহ গৈয়ে আছে লাইন পাতিবলৈ আৰু আমাৰ আগত বহুখিনি মানুহ আছিলে প্ৰায় 1000-1500 মান তাৰপিছত আমি লাইন পাতিলোঁ আৰু আমাৰ পিছতো বহু হাজাৰ মানুহ লাইনত আচলতে এই লাইনটো কুপনৰ কাৰণে লাইন পাতা হৈছে কুপন কমিটিয়ে কুপন দিয়াৰ ব্যৱস্থা কৰিছে আৰু কুপন লৈহে আমি মাৰ দৰ্শনৰ বাবে সেই লাইনটো বেলেগ হ'ব আৰু এয়া কুপনৰ ঘৰ সোমালোঁ দিনৰ প্ৰায় 11 মান বজাত ৰাতিপুৱা 4 বজাৰ পৰা আৰু এয়া কুপন পালোঁ আৰু মনটো খুব ভাল লাগিলে কাৰণ কুপন পোৱাৰ পিছতে এটা মনৰ বিশ্বাস এটা আহে যে মাৰ দৰ্শনৰ কাৰণে লাইন পাতিব পাৰিম বুলি আৰু এয়া বহুত হাজাৰ মানুহ আহি আছে বহুত হাজাৰ শ মানুহ গৈ আছে বহুতেই মানুহ ভিৰ তথাপিতো মাৰ দৰ্শনৰ কাৰণে আহিছোঁ যেতিয়া সেইকাৰণেই মনৰ যিটো এটা শক্তি আহি যায় আৰু আমি এয়া লাইন পাতিবৰ কাৰণে গৈ আছোঁ অকণমান দেখাই দিলোঁ আপোনালোকক আৰু এইখিনি ভিতৰত এতিয়া সোমাবৰ কাৰণে এতিয়াও পৰা নাইকিয়া 12 মানে বাজিলে এতিয়া এইখিনি আমাক আহিবৰ কাৰণে দিলে এতিয়া মাৰ কাৰণে এই ঘৰটোত সোমাম আৰু ইয়াতে এই কুপনখনৰ কাৰণে আমি ৰৈ আছিলোঁ ৰাতিপুৱা আৰু কুপনখন ইয়াতে দেখুৱাৰ পিছতে এয়া 2 নম্বৰ গেটত আমি সোমাম এতিয়া 1 নম্বৰ গেটৰ মানুহখিনি পাৰ হোৱাৰ পিছতহে আমি মা দৰ্শনৰ কাৰণে আমাক সোমাব দিব 2 নম্বৰ গেটৰ তাৰপিছত 3 নম্বৰ গেটো আছে আৰু এয়া ৰখি আছোঁ এতিয়া আমি তাতে 2 ঘণ্টামান সময় হ'ল তাৰপিছত এয়া দৰ্শনৰ কাৰণে সকলো মানুহ এনেকৈ মাৰ দৰ্শনৰ কাৰণে সকলো ৰৈ আছে বহু দূৰণিৰ পৰা আচলতে খোৱাৰ কাৰণেই বেছি ভিৰ হৈছে এনেও মাৰ দৰ্শনৰ কাৰণে সদায় মানুহ থাকে আৰু এয়া কুপন দিলে ল'ৰাটোৱে আৰু এয়া মাৰ একেবাৰে ভিতৰৰ এইখিনি গেটটো ইয়াৰ ভিতৰত আৰু ফোন নিব নিদিয়ে গতিকে এয়া ৰাজা আৰু মই মাক দৰ্শন কৰিলোঁ বহুতখিনিয়ে দেৰি হৈ গ'ল তথাপিতো মা দৰ্শন হোৱাৰ কাৰণে বহুতেই মন এয়া ল'ৰা আৰু মই মাৰ দৰ্শন হ'ল আবেলি প্ৰায় 4 মান বজাত দৰ্শন কৰিলোঁ খুব মনটো ভাল লাগিলে মাৰ দৰ্শন পোৱাৰ পিছতেই সকলো মনৰ শান্তি এটা অনুভৱ হ'ল কাৰণ একোৱেই কষ্ট যেন নালাগে সেই সময়খিনি ৰখি থকাৰ সময়খিনি কাৰণ মায়ে শক্তি দিয়ে সকলোকে আৰু মায়ে এইখিনি সময় পাৰ কৰোৱায় আমি ৰাতিপুৱা সেই 4 বজাৰ আগতেই আমি যোৱাৰ আগতেই বহু ল'ৰা ছোৱালীক দেখা পালোঁ কোলাত কেঁচুৱা লৈ বৃদ্ধ বয়োজ্যেষ্ঠ সকলো লাইন পাতি আছিলে এয়া কেৱল মাৰ মহিমা আৰু মাৰ শক্তি সকলোকে মায়ে ৰাখিছে আৰু সকলোকে মায়ে দিছে গতিকে বছৰটো যাতে সকলোৰে মংগল হওক ভালেৰে পাৰ হওক তাৰে মাৰ ওচৰত সেৱা জনালোঁ আৰু আমি এয়া মাৰ দৰ্শনৰ পৰা ওলাই আহিলোঁ মন্দিৰৰ পৰা ওলাই আহি এয়া চেণ্ডেল জোতা থৈছিলোঁ দোকান এখনত তাৰ পৰা এয়া ল'ৰা মই পিন্ধি লওঁ আৰু এই ফুলখিনিও ভৰাই লওঁ ঠোঙা এটাত এইটোৱে আছিলে মোৰ আজিৰ ভিডিঅ' যদি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিও জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ আৰু এয়া এতিয়াও গাড়ীবোৰ গৈয়ে আছিলে সেই 5 মান বজাত আৰু ওপৰলৈ আৰু এয়া আমি নামি আহি আছোঁ গাড়ীৰে ধন্যবাদ সকলোকে